নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি এটা নেক্সট ভিডিঅ'ত তো মই ইয়াৰ আগৰ ভিডিঅ'টোত মানে আছাম পুলিচৰ ইউ বি কনষ্টেবল মেলৰ কাট অফটো দিছিলোঁ। তো এতিয়া তাত ভিডিঅ'টো বহুত দীঘল হৈ যোৱাৰ বাবে ফিমেলতো দিব পৰা নাছিলোঁ। তো এতিয়া ইউ বি কনষ্টেবল ফিমেলৰ কাট অফটো আজি আপোনালোকৰ আগত ডিছকাছ কৰিম। তো কিমান যাব পাৰে তো সেইটো কথা ডিছকাছ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লগৰ ভাই বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো এতিয়া আমি ডিছকাছ কৰাৰ আগত এতিয়া আছাম পুলিচৰ যি ইউ বি কনষ্টেবলৰ ফিমেলৰ কিমান কাট অফ যাব পাৰে সেইটো আগত এতিয়া হিচাপ কৰি ওলাওঁ। প্ৰথমতে যিসকল ছোৱালীয়ে ফিজিকেলত 23ৰ পৰা 33ৰ ভিতৰত পাইছে আৰু এক্সামত মানে ৰিটেনত 25ৰ পৰা 30ৰ ভিতৰত পাইছে আৰু ভাইভাত সিহঁতক 2 বা 3 বা 4 চাপ'জ ধৰিলোঁ 2, 3 বা 4 এতিয়া তেনেকুৱা 4 দিব পাৰে। তো আৰু এক্সট্ৰা আছে 2, 3, 5ৰ ভিতৰত এক্সট্ৰা এইখিনি। তো এতিয়া আমি হিচাপ কৰি এটা চাওঁ যে ইউ বি কনষ্টেবলৰ ফিমেলত কিমান কাট অফ যাব পাৰে। তো এতিয়া যদি আমি চাওঁ ইউ বি কনষ্টেবলৰ ফিমেলৰ কাট অফ যদি চাব যাওঁ, ইয়াতে যে যিসকল ছোৱালীয়ে 29ৰ পৰা 33ৰ ভিতৰত ফিজিকেলত পাইছে, চাপ'জ ইয়াতো চবচে লৱেষ্টটো আগত আমি চবচে ল'টো আমি চবচে প্ৰথমতে হিচাপ কৰি ওলাম কিমান যাব পাৰে। চাপ'জ এতিয়া মানি লওঁ এজনৰ ইয়াৰ 29ৰ বা 33ৰ ভিতৰত চাপ'জ ফিজিকেলত 33 আছে, কোনোবা এজনৰ 33 নহয় 30 আছে, টোটেল মাৰ্কটো 30। তো আৰু 25ৰ পৰা 30ৰ ভিতৰত ৰিটেনত চাপ'জ মানি ল'লোঁ কোনোবাই 27 পালে, ঠিক আছে 27। আৰু ভাইভাত কোনোবা চাপ'জ মানে যোনজনৰ মানে চাপ'জ লৱেষ্টটো ধৰিছোঁ, কাৰোবাৰ বেয়া হ'ল তো 2 পালে ভাইভাত, আৰু এক্সট্ৰা মাৰ্ক চাপ'জ মানি ল'লোঁ 2 আছে কাৰোবাৰ, ঠিক আছে। তো এইখিনি আমি যদি এতিয়া হিচাপ কৰি চাওঁ, টোটেল এতিয়া হিচাপ কৰি চালে ইয়াতে ওলাব এইখিনি কিমান হ'ব। তো তো এইখিনি মানে টোটেল হিচাপ কৰি চালে এইখিনি লৱেষ্ট 61, এইটো আমাৰ হ'ল লৱেষ্ট পাৰ্ট 61, এইটো 61টো হ'ল লৱেষ্ট। তো এতিয়া যদি মিডিয়ামটো চাওঁ, মিডিয়ামটো এতিয়া যদি আমি চাব যাওঁ, মিডিয়াম চাপ'জ মানি ল'লোঁ ইয়াৰ মানে ফিজিকেলত কোনোবাই মানে 31 পালে, ঠিক আছে 31, কোনোবা ছোৱালী এজনে 31 পালে আৰু ৰিটেনত পালে 29 আৰু ভাইভাত চাপ'জ দিলে তাক 3, ঠিক আছে, আৰু এক্সট্ৰা মাৰ্কো চাপ'জ মানি ল'লোঁ আছে আমাৰ লগত 3। এইটো হ'ল মিডিয়াম, আমি মিডিয়ামটো হিচাপ কৰি আছোঁ। তো এতিয়া এইকেইটা আমি হিচাপ কৰিলে পাম যে এতিয়া হিচাপ কৰি চালে হিচাপ কৰি চালে হয় আমাৰ 66, মানে মিডিয়ামত আমাৰ 66 ওলালে। এতিয়া যদি আমি হায়েষ্টটো হিচাপ কৰি চাওঁ, হায়েষ্টটো আমি এতিয়া হিচাপ কৰি চাওঁ, হায়েষ্টটো চাপ'জ আমি ধৰি ল'লোঁ হায়েষ্টত 33 পালে, ফিজিকেলত 33 আছে কোনোবা এজনী ছোৱালীৰ, আৰু ৰিটেনতো তাৰ ভাল হ'ল 30 পালে, ৰিটেনত চাপ'জ মানি ল'লোঁ 30 পালে, ঠিক আছে। তো ভাইভা এক্সট্ৰা মাৰ্ক 4 পালে, তো আৰু এক্সট্ৰা মানি ল'লোঁ এক্সট্ৰা 5 আছে, ঠিক আছে। তো এইখিনি প্ৰথমতে আমি হিচাপ কৰি চাওঁ কিমান ওলায়। তো হিচাপ কৰি এতিয়া আমি এইখিনিত কিমান হ'ব মান মানে 7 ইয়াত হ'ব, হিচাপ কৰি চালে 71 হয়। তো এইখিনি হ'ল, এইটো হ'ল হায়েষ্ট, এইটো হ'ল মিডিয়াম আৰু এইটো হ'ল লৱেষ্ট মাৰ্ক, এইখিনি হিচাপ কৰি ওলায়। এতিয়া চাপ'জ আমি যদি চাওঁ ছোৱালীৰ, তো এতিয়া আমি টোটেল হিচাপ কৰি চাওঁ কিমান যাব পাৰে। চাপ'জ আমি ধৰি ললোঁ জেনেৰেল ইউ বি কনষ্টেবল ফিমেলৰ জেনেৰেল ধৰি চালোঁ, জেনেৰেল আমি চালোঁ হায়েষ্ট কিমান হৈছিল 71। তো জেনেৰেল আমি ধৰি চালোঁ 71 to 72ৰ ভিতৰত, মানে জেনেৰেলৰ কাট অফটো যাব পাৰে ইউ বি ফিমেলৰ। আৰু এতিয়া যদি চাওঁ অ' বি চিৰ কিমান যাব, 66 আছে, আমি 66ৰ ভিতৰত 68 ধৰি চালোঁ, এইটো অ' বি চিৰ 66ৰ পৰা 68ৰ ভিতৰত যাব পাৰে। আৰু এতিয়া যদি আমি এছ চি চাওঁ, এছ চিৰ 61ৰ পৰা ধৰি চালোঁ 63 ধৰি থ'লোঁ, ঠিক আছে। তো সেই ঠিক তেনেদৰে এছ টিৰো চেম একেই, 61ৰ পৰা 63 আমি ধৰি থ'লোঁ। তো এইকেইটা হ'ল ইউ বি কনষ্টেবল ফিমেলৰ কাট অফ, এইটো মানে হিচাপ কৰি আপোনালোকৰ আগতে হিচাপ কৰি ওলালোঁ। তো জেনেৰেলৰ এইখিনি 71ৰ পৰা 72ৰ ভিতৰত যাব পাৰে। তো অ' বি চিৰ 66ৰ পৰা 68ৰ ভিতৰত যাব পাৰে, আৰু এছ চিৰ 61ৰ পৰা 63ৰ ভিতৰত যাব পাৰে,
আৰু এছ টিৰ 61ৰ পৰা মানে দুটা একেই আৰু এই দুটা একেই ধৰি থৈছোঁ। তো এইখিনি কাট অফটো হিচাপ কৰি আপোনালোকৰ আগত উলিয়ালোঁ। তো এতিয়া মানে কাট অফ যে ছেম ঠিক তেনেকৈ একেই যাব সেইটো কথা নহয়, 1-2 ইপিনে ইপিনে হ'ব পাৰে, কোনো কথা নাই। মানে হিচাপ কৰি আৰু আপোনালোকৰ আগত দিলোঁ যে ইমান কাট অফটো যাব পাৰে মানে। তো এয়ে ভিডিঅ'টো এইখিনিয়ে আছিলে, মানে ইউ বি কনষ্টেবল ফিমেলৰ কাট অফটো দিলোঁ। নেক্সট ইয়াৰ আগৰ ভিডিঅ'টোত মই মানে মেলৰ কাট অফটো দিছিলোঁ, তো এইটো দিব বাকী আছিলে। তো ভিডিঅ'টো সম্পূৰ্ণ যদি চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগৰ ভাই বন্ধুৰ লগতো শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ' এইখিনি আছিলে, আৰু নেক্সট মানে মই আপোনালোকক এ বিৰ কাট অফটো দিবলৈ ট্ৰাই কৰিম। যদি আপোনালোকক লাগে এটা কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব, আৰু ক'ৰ পৰা চাইছে এটা কমেণ্ট কৰি দিব। তো এই আছিলে, বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম।